Johar to be marang burung tihin ale asdawa jita lihat mana hadaron cek kumta no kendio di bekon saute bahar utsov atau lagi karam jita din tarik ketahui kana ona din tarik re jate bes te joto kami ko ba sakora do joto kami ko jate nyahin bade napai bade tile parom dali amin te amse le neho kana johar marang ना केंद्रीय अधिवेशन विभिन्न टोला विभिन्न आतु को पेड़ा पर्व को जरवा उनको को जाते नाय बड़े नपाय बड़े मिले जम न्यू करे बा आले जिखनी कमी काज को ले नंदावा ओना करे जाते आलो ले तोह चटी को आमेनथे आमथे ले नेहरो कना विभिन्न जगह को पेड़ा पर्व को हिजुआ उनको जाते होर डाहार रे जाते काठे हो जहाटा विधि बाधा बिगिनी बा कोन्या मा मेनते आप थे ले नेहरो कना को नवा तुरन टोलारेन नाम को कमी को काज को लगा जखन टीप करे बा जंगा करे को आलो को बजा में आरो नो जिखिनी दिना किनी कमिले हताव सनाम को जते नाय बड़े ते हुई आरो काठे जदी भूल बनते हुई कना मेनते ओना को सहाव लहाव कते नो आरो विभिन्न कमिले जते आपे बुद्धि बर्षा दाड़े बुद्धि बर्षा बोलते मेनते आपे ठेले न जा itu bahatu sebagai logan ya apa di joki jolai itu apa ya dalam gitu
জিন্দাবাদ জিন্দাবাদ অসম সাঁওতাল উন্নয়ন সন্থা জিন্দাবাদ 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 অসম সাঁওতাল উন্নয়ন সন্থা জিন্দাবাদ 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 সাঁওতাল ঐক্য জিন্দাবাদ 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 সাঁওতাল ঐক্য জিন্দাবাদ 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 সাঁওতাল ঐক্য জিন্দাবাদ 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 জয়তে সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আন্তৰিক জহাৰ আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ সভাপতি হিচাপে এতিয়া 3 বছৰ সম্পূৰ্ণ হ'ল আৰু এই 3 বছৰ সম্পূৰ্ণ হোৱাৰ পাছখনত আমি 25 আৰু 26 মাৰ্চ তাৰিখে সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ কেন্দ্ৰীয় অধিৱেশন আৰু এই কেন্দ্ৰীয় অধিৱেশনৰ লগতে সংগতি ৰাখি চাওতালসকলৰ পুখুৰী চুক চাওতালী সমন্বয় ক্ষেত্ৰত অনুষ্ঠান ভাগিলৈ অসমৰ সমূহ প্ৰান্তৰ পৰা কেন্দ্ৰীয় সমিতিলৈ প্ৰতিনিধি প্ৰেৰণৰ লগতে বাহা উৎসৱৰ লগত সংগতি ৰাখি আমি অনুষ্ঠান কৰা বাহা বংগা 26 মাৰ্চ তাৰিখে হ'ব আৰু 25 মাৰ্চ তাৰিখে আমাৰ গধূলিৰ পৰা জাগৰণ হ'ব আৰু তাৰ লগতে আমাৰ মুকলি সভা আৰু চাওতালী বাহা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু চাওতাল সাজপাৰ প্ৰতিযোগিতা ইণ্টাৰনেটৰ থ্ৰুৱেদি আমাৰ কুইজ প্ৰতিযোগিতা আকৌ চাওতালী গীতত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা এনেধৰণৰ বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হ'ব। সেয়ে সমূহ অসমবাসী সদৌ অসম চাওতাল উন্নয়ন সন্থাই অসমৰ সৰ্বাংগীন উন্নতিৰ লগতে চাওতালবাসীৰ কাৰণে যি কাম কৰি গৈছে এই ক্ষেত্ৰত সহযোগ আগবঢ়াবৰ বাবে আমাৰ কেন্দ্ৰীয় অধিৱেশন আৰু বাহা উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো আহি উপস্থিত হৈ আমাৰ এই সমন্বয় ক্ষেত্ৰ অধিক উৎসাহিত আমাক কৰিব বুলি আমি আশা ৰাখি সকলোকে আমাৰ 25 আৰু 26 মাৰ্চ তাৰিখলৈ কেন্দ্ৰীয় বাহা উৎসৱ আৰু কেন্দ্ৰীয় অধিৱেশনৰ আজি লাইখুটা স্থাপনৰ দিনা সকলো অসমবাসীকে আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাওঁ। ধন্যবাদ। জহাৰ আমি সদৌ অসম চাওতাল উন্নয়ন সন্থাই কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চেলেংহাট আঞ্চলিক চাওতাল উন্নয়ন সন্থাৰ উদ্যোগত চেলেংহাট চেলেংহাট আঞ্চলিক সমিতিৰ সহযোগত আৰু সমূহ ৰাজ্যৰ নেতৃত্বত অহা 25 আৰু 26 মাৰ্চ তাৰিখে আমি যোৰহাট জিলাৰ চেলেংহাট আঞ্চলিকৰ অন্তৰ্গত চেলেংহাট ইটাখুলি
পুখুৰী চুক তলাৰ সমন্বয় ক্ষেত্ৰত সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক ষষ্ঠ সংখ্যক অধিৱেশনৰ লগত সংগতি ৰাখি চাওতাল জনগোষ্ঠীৰ জাতীয় উৎসৱ বাহা পৰব উদযাপন কৰিবৰ বাবে আমি মনস্থ কৰিছোঁ আৰু অহা 25 আৰু 26 তাৰিখে অনুষ্ঠিত হ'বলগীয়া দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমাৰ যি অনুষ্ঠিত কৰিবলৈ আমি মনস্থ কৰিছোঁ। আমি আজি অনুষ্ঠানৰ লাই খুঁটা স্থাপনৰ দিন ধাৰ্য কৰি আজি লাই খুঁটা স্থাপন কাৰ্যসূচী হাতত লৈছিলোঁ আৰু ইতিমধ্যে আমাৰ লাই খুঁটা স্থাপন কাৰ্যসূচীটি সমাপ্ত পাইছে। গতিকে আমি আজিৰ এই লাই খুঁটা স্থাপন অনুষ্ঠানৰ যোগেদি অসমৰ বিভিন্ন জিলাৰ চাওতাল ৰাইজক আমাৰ এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ আগবঢ়াইছোঁ। সদৌ অসম চাওতাল উন্নয়ন সন্থাই চাওতাল জনগোষ্ঠীৰ সৰ্বাংগী উন্নয়নৰ বাবে গঠিত এটা বেচৰকাৰী অনুষ্ঠান। গতিকে এই সদৌ অসম চাওতাল উন্নয়ন সন্থাই চাওতাল জনগোষ্ঠীৰ কেইবাটাও দিশ সাঙুৰি চাওতাল জনগোষ্ঠীৰ পক্ষে কাম কৰি আহিছে, অনাগত দিনত কাম কৰি যাব। চাওতাল জনগোষ্ঠীৰ যি জাতীয় উৎসৱ বাহাৰ বতৰতে আমাৰ এই অনুষ্ঠানো আমি অধিৱেশনখনো অনুষ্ঠিত কৰাৰ কাৰণে মনোভূত হ'লোঁ আৰু ইয়াৰ লগতে আমি যিহেতুকে অধিৱেশনৰ যি বৰ্ণাঢ্য কাৰ্যসূচী সেই বৰ্ণাঢ্য কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি যিহেতুকে চাওতাল জনগোষ্ঠীৰ জাতীয় উৎসৱ সেই বাহা বৰ্তমান এটা বাহা বতৰ, গতিকে আমি সেই বাহা মানে অধিৱেশনৰ লগত সংগতি ৰাখি বাহা উৎসৱো অনুষ্ঠিত কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আপোনালোকে দেখিব আমাৰ বৰ্তমান অসমত চাওতাল জনগোষ্ঠীসকলৰ যি জাতীয় উৎসৱ ফাগুন মাহৰ পঞ্চম তিথিৰ পৰা যিহেতুকে অনুষ্ঠিত কৰা হয় আৰু সেই ফাগুন মাহৰ পঞ্চম তিথিৰ পৰা আমাৰ যিসমূহ গাঁও চাওতাল বসতি অঞ্চল আছে, গাঁও আছে, সকলোতে ধৰক আমাৰ জাহেৰ থান মাঝি থান থাকে। সেই জাহেৰ থান মাঝি থানত আমি যিহেতুকে যেতিয়ালৈকে বাহা ভঙা অনুষ্ঠিত নকৰোঁ তেতিয়ালৈকে আমাৰ চাওতাল পৰম্পৰাৰ যিসকল আমাৰ আই মাতৃসকল আছে তেওঁলোকে কোনো ধৰণৰ মানে এই ৰঙৰ মানে ক্ষেত্ৰত তেওঁলোকে কোনো মানে ভূমিকা নলয়, যাৰ কাৰণে আমি চাওতালসকলে বাহা উৎসৱ উদযাপন কৰাৰ পাছতে আমাৰ জাহেৰ থানৰ পৰা আমি মাঝি থানলৈ মানে বাহা ভঙা অনুষ্ঠিত কৰোঁ। সেই বাহা ভঙা অনুষ্ঠিত হোৱাৰ পিছৰ পৰাই আমি যিহেতুকে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি ধৰণে পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে যি ধৰণে নিজৰ কৃষ্টি বজাই ৰাখে, আমিও চাওতাল জনগোষ্ঠীৰ লোকসকলে নিজৰ কৃষ্টি বজাই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ।